নমস্কাৰ আপোনালোকক বিডি ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ভিডিঅ'টো হৈছে গাঁতৰ পৰা কুচিয়া কেনেকৈ উলিয়াব আৰু বৰশীত কি লগালে খাব কুচিয়া সেই বিষয়ে আপোনালোকক ক'ম। আৰু লগত দুজন আছে, মোৰ লগত আৰু দুজন আছে। দ পথাৰৰ মাজত বিচাৰি যাম, ত'ত কুচিয়া গাঁত পোৱা যাব আৰু যাতে কুচিয়া বৰশীৰে উঠাব পৰা যায়। আপোনালোকে চাই থাকক। এইজন চাওক, মনোজ হেৰা দেখুৱাই দিয়া বাবা। এজন সেইজন টম। আমি গৈ আছোঁ বৰ্তমান কুচিয়া বিচাৰি। তাকো পথাৰত গোটেই পানী, হাল বাই থৈছে চব সকলো। অলপ খোজকাঢ়িবলৈ প্ৰব্লেম হৈছে পিছল। পানীটো বেছি হৈ গ'ল, সেইকাৰণে অলপ গাঁত বিচাৰি পোৱাটো প্ৰব্লেম হৈছে। তেও আমি বিচাৰিবলৈ অলপ চেষ্টা কৰিম। গাঁত বিচাৰি ফুৰিম। মনোজ ফাইনেলি গাঁত বিচাৰি পাইছোঁ। এইটো এটা চাই লওক। আৰু আমি এতিয়া বৰ্তমান কুচিয়া টোপ লগাবলৈ সাজু কৰিছোঁ। দেখিছে, কেঁচু লগাবলৈ আৰম্ভ কৰিছোঁ। যেনে বুন্দা কেঁচু দিলে সোনকালে ধৰে বুলি কয়, সেইটো কাৰণে বুন্দা কেঁচু দি লগাবলৈ আৰম্ভ কৰিছোঁ। দেখিছে আপোনালোকে দেখিছে। আমি এতিয়া পাতিব গৈ আছোঁ বৰ্তমান। গাঁতত ভৰাই দিয়া এতিয়া বৰশী লগাবলৈ গৈ আছোঁ। গাঁত পালোঁ বৰ্তমান। এয়া কেঁচু লগাইছোঁ আৰু দুটামান গাঁত বিচাৰি পাইছোঁ। বল মোক মানাটো এয়া দেখিছে, এতিয়া গৈ আছে বৰশী লগাবলৈ। আপোনালোকে দেখিছে, এয়া গাঁত পাইছোঁ আমি। এইটো গাঁত এয়া ফাইনেলি গৈ এটা পাইছোঁ আমি। আপোনালোকক দেখুৱাম কেনেকৈ উঠাব লাগে, কি ইচ্ছাত কেনেকৈ দেখিছে আপোনালোকে। কুচিয়াটো ধৰিলে, কুচিয়াটো ধৰিছে। আমি এতিয়া আনি আছোঁ লাহে লাহে। দেখিছে, কুচিয়াতে জোৰ দিছে, আহিলে। দেখিছে আপোনালোকে, এইটো কুচিয়া। ইয়াক এতিয়া আমি লৈ যাম। দেখিছে, আজিলৈ ভিডিঅ'টো ইমানে। যদি চাই ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। থেংক ইউ, গুড বাই বাই।